2014 চনৰ পৰাই যদি চাই তেনেহ'লে দেখা পাব যে এইখন বিজেপি চৰকাৰে আটাইতকৈ বেছি যদি এণ্টি এছামিছ কাম কৰিছে তেনেহ'লে এইখন চৰকাৰেই কৰিছে। এইখন চৰকাৰৰ দিনতে এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে যে আমাৰ যিসকল খিলঞ্জীয়া ভাই ভনী, যিসকল ট্ৰাইবেল ভাই ভনী, তেওঁলোকে আজি কি কৰিবলগীয়া হৈছে, ইয়ালৈ আহি পেলাই প্ৰতিবাদ কৰিবলগীয়া হৈছে নিজৰ মাটিখিনিৰ কাৰণে, যিটো তেওঁলোকৰ প্ৰাপ্য, তেওঁলোকৰ ৰাইট হয়, তেওঁলোকৰ অধিকাৰ হয়। কিন্তু কি হৈছে, তেওঁলোকৰ নিজৰ অধিকাৰৰ কাৰণে আজি ইয়াতে আহি পেলাই প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইয়াতকৈ বেছি দুখৰ কথা আৰু হ'বলৈ নোৱাৰে, কাৰণ এইখন চৰকাৰৰ দিনত আমি দেখিছোঁ যে ৰামদেৱ বাবা, আদানী আম্বানীক তেওঁলোকে পানীৰ দামত মাটি আচলতে দিছে, কিন্তু আমাৰ যিসকল ভাই ভনী হয়, যিসকল ইয়াৰ খিলঞ্জীয়া আচলতে ভূমিপুত্ৰ হয়, তেওঁলোকে আজি এই গৰমত আহি পেলাই ইয়াতে প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইয়াতকৈ বেছি লজ্জাজনক কথা আচলতে হ'বলৈ নোৱাৰে। আমি দেখিছোঁ যে এইখন চৰকাৰৰ দিনতে আমাৰ মানুহখিনিক, যিখিনি আমাৰ ট্ৰাইবেল ভাই ভনী হয়, তেওঁলোকক চাইনিজ গো বেক বুলি ধ্বনি দিয়ে, কিন্তু অথচ আমি দেখোঁ যে কোনো এজন ব্যক্তি আচলতে এৰেষ্ট নহয়। কিন্তু কোনোবাই যদি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে এষাৰিও কথা ফেচবুকত লিখে বা ক'ৰবাত ৱালত পেইণ্টিং কৰি পেলাই প্ৰতিবাদ কৰে, তেনেহ'লে দেখিব যে সেইজন ব্যক্তিক চুচৰাই পেলাই ঘৰৰ পৰা লৈ আনে। কিন্তু আমি দেখিছিলোঁ যে কেইদিনমান আগতে আমাৰ গুৱাহাটীতে আচলতে কেইজনমান অনা অসমীয়া লোকে অসমীয়া গো বেক বুলি কৈছে। আমাৰ ভূমিৰ পৰাই, আমাৰ ৰাজ্যৰ পৰাই আমাক ওলাই যাবলৈ কৈছে, কিন্তু সেইকেইজন ব্যক্তিক আজিলৈ এৰেষ্ট কৰা হোৱা নাই। অথচ সকলো প্ৰুফ আছে, ভিডিঅ' আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে তেখেতৰ মতে সকলো হয়, আইন কানুন তেখেতৰ মতেই চলে। তেনেহ'লে এইকেইজন ব্যক্তি কিয় এতিয়ালৈ এৰেষ্ট কৰিব পৰা নাই? আৰু আমাৰ যিসকল ভাই ভনী আজি ইয়াতে উপস্থিত হৈছে, তেওঁলোকৰ প্ৰাপ্য কেতিয়া দিব? কাৰণ এইখন চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, এতিয়াৰ প্ৰতিশ্ৰুতি বুলি নহয়, যেতিয়া 2014 চনত তেওঁলোক আহিছিলে, তেওঁলোকে কৈছিলে যে সকলো ভূমিপুত্ৰই আচলতে মাটি পট্টা পাব। সেই প্ৰতিশ্ৰুতি আজি ক'লৈ গ'ল? আপোনালোকে যদি প্ৰতিশ্ৰুতি ৰাখিবই নোৱাৰে, তেনেহ'লে আপোনালোকে প্ৰতিশ্ৰুতি দিব নালাগে। আৰু এই জাতি মাটি ভেটি কথা কৈ তেওঁলোকে 15 বছৰ অসমখন ৰাজত্ব কৰিলে, কিন্তু এই 15 বছৰ আটাইতকৈ বেছি যদি তুচ্ছ তাচ্ছিল্য অসমীয়া জাতিটো হৈছে, তেনেহ'লে এই 15 বছৰতে হৈছে। প্ৰথমতে তেওঁলোকে গাঁওখন আনিলে, তাৰপিছত নিজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ষ্টেট এছেম্বলিত জয় বাংলা ধ্বনি দিছিলে। লগতে আমি জানো যে বাৰাক ভেলীত দেখিছিলোঁ যে অসমীয়া আখৰৰ ওপৰত আচলতে কলা চেহি সানিছিলে, কিন্তু সেই সকল ব্যক্তিক আজিলৈ এৰেষ্ট কৰা দেখা নাই। আৰু আগন্তুক দিনতো আমি জানো যে তেওঁলোকে এৰেষ্ট নকৰে, তেওঁলোকে কেৱল জাতি মাটি ভেটি শ্লোগানহে দিয়ে, কিন্তু সঁচা অৰ্থত তেওঁলোকে কিন্তু জাতি মাটিৰ বিৰুদ্ধে যিমানখিনি কাম কৰিব লাগে সেইখিনি তেওঁলোকে কৰি আছে।